বাট চাই আছে। সুযোগ তাৰ বাহিৰে হৈছে আৰু কোনোবাই তোৰ বাবে বাট চাই আছে। তই পাহৰিলি নেকি? মোৰ বাবে? তই কাৰ কথা কৈছ? তই আজিকালি শান্তিৰ পৰা আঁতৰি থাকিবলৈ লৈছ। কিয়? তোৰ যে কি হৈছে কৈছে? মই সকলো কাম কাজ বাদ দি শান্তিৰ লগত আড্ডা মাৰি থাকিম। তেওঁৰ বাহিৰে চিন্তা কৰিবলৈ মোৰ কি আৰু একো নাই? নাই থাকিব নোৱাৰে, কাৰণ শান্তিয়ে তোলৈ ভৱিষ্যতৰ সপোন দেখিছে আৰু তেওঁক সেই সপোন দেখুৱাইছ তই। সপোন? হাঁহি মাতি দুটা কথা পাতিলেও যদি কাৰোবাক ভৱিষ্যতৰ সপোন দেখুওৱা হয়, তাক মই কি কৰিব লাগিব ক? ঈশ্বৰ, তই কেনেকে ভাবিব পাৰিলি যে মই শান্তিৰ নিচিনা ছোৱালীজনীৰ লগত মোৰ ভৱিষ্যত? নয়ন, তই শান্তিৰ কথা তেনেকে ক'ব পাৰিছ? ক'বলৈ বাধ্য কৰিছ বাবেহে কৈছো। আৰু ভালে হ'ল, কথা যেতিয়া ওলাইছেই, মই তোক আৰু এটা খবৰ দিওঁ। মই ইয়াৰ পৰা যাম। যাবিগৈ? মোৰ এটা কাম ঠিক হৈছে দিল্লীত। তোক কাম ঠিক হৈছে দিল্লী? চা মই তোক কি কৈছে, কিন্তু হঠাৎ মানে তোক কোনে? মোক এই উপকাৰ কৰিছে কোনে জানা? কৃষ্ণা কুমাৰী বড়ো। নহয় তইতো জানো, তই এদিকে ধৰি লৈছে যে কোনোবা তোৰ শত্ৰু হ'ল বুলি মোৰ শত্ৰু হ'ব। তোক এৰি যাবলৈ হয়তো মোৰ দুখ লাগিলেহেঁতেন, কিন্তু তইতো এতিয়া কামটো একেবাৰে সহজ কৰি দিলি।